পাপা মই এবিধ 4টা ফেক আইডি খুলি থৈছোঁ। চালা কুকুৰ পোৱালি যেতিয়াও ফেচবুকতে লাগি থাকিবি আৰু কিয় কৈছ মানে এইবোৰ কথা মোক মানে পাপা আপুনি 2 মাহ আগৰ পৰা পতাই থকা পম্পী নামৰ আইডিটো মোৰেই হয়। खत्म बाय बाय टाटा गुड बाय गया। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Wiggle, wiggle. পাপা আপুনি যে অকল মোক স্কুলৰ পৰা লৈ এনেকৈ বেলেগৰ ওচৰত মাকহঁতে যায়। বেটা বছ সেইটো কাৰণেই কওঁ বেটা এবাৰ পাছলৈ তোক বাইক লৈ দিম ৱাও থেংক ইউ পাপা। रुको जरा सबर करो। হ'ব হ'ব থেংক ইউ ক'ব নালাগে পাছ হ'লে পাবি হিৰো হণ্ডা বাইক কলেজ যাবলৈ বুলি আৰু ফেল হ'লে পাবি বেটেৰী বাইক গাখীৰ বিক্ৰী কৰিবলৈ गजब बेइज्जती है। পাপা আপুনি কেতিয়াবা বাংলাদেশ গৈছিল নেকি? নাই যোৱা মই কিয় সুধিলি আপুনি এই উগ্ৰপন্থী মালটো কেনেকৈ পালে মানে যেতিয়াও মাৰিয়ে থাকে যে অকল মোক। পাপা মই এবিধ 4টা ফেক আইডি খুলি থৈছোঁ। रुको जरा सबर करो। চালা কুকুৰ পোৱালি যেতিয়াও ফেচবুকতে লাগি থাকিবি আৰু কিয় কৈছ মানে এইবোৰ কথা মোক মানে পাপা আপুনি 2 মাহ আগৰ পৰা পতাই থকা পম্পী নামৰ আইডিটো মোৰেই হয়। বেটা তোৰ গাৰ্লফ্ৰেণ্ড নাই নেকি কোনো ফোন নকৰেই যে তোক এজনী আছে পাপা, কিন্তু তাৰ মাকে চৰকাৰী চাকৰি কৰিলেহে মোলৈ বিয়া দিব হেনো। रुको जरा सबर करो। অ' তাৰ মাকক কি ক'লি তই তেতিয়া তাৰ মাকক ক'লো যে মই চৰকাৰী চাকৰি কৰিলে মোৰ ঘৰ মানুহে তোমাক আনিবই নিদিব চাগে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বিলাকত ভিউজ নাই অহা তো চাই দিব আৰু শ্বেয়াৰ কৰি দিব আকৌ লগৰ বন্ধু বান্ধৱী সকলোকে।